নমস্কাৰ বন্ধুসকল, মই ললিত শইকীয়া। সময় সমাগত বাপতিসাহোন ৰঙালী বিহু আৰু ৰঙালী বিহু বুলি কোৱাৰ লগে লগে ঢোলৰ গুমগুমনি চৌদিশে শুনিবলৈ পোৱা গৈছে। আৰু বিশেষকৈ গোগামুখত ঢোল বুলি কোৱাৰ লগে লগে পৰশুৰাম দাসৰ কথা মনলৈ আহে। আৰু এই মুহূৰ্তত মই পৰশুৰাম দাসৰ দোকানত উপস্থিত হৈছোঁহি আৰু দোকানৰ কিছু পৰিৱেশ মই প্ৰথমতে আপোনালোকক দেখুৱাব বিচাৰিছোঁ। এয়া দেখিছে আপোনালোকে পৰশুৰাম দাসে হাতেৰে নিৰ্মাণ কৰা ঢোল বাদ্য। প্ৰথমতে মই ঢোলখিনি মোৰ পৰা দেখুৱাই যাব চেষ্টা কৰিছোঁ। বহুত ঢোল আছে, মই ভিতৰ ফালেও দেখুৱাম আপোনালোকক। প্ৰথমে দোকানখনৰ ভিতৰলৈ গৈ চাওঁ এপাক। আৰু তেওঁলোকে যিসকল তেওঁলোকৰ নিৰ্মাতা লোক আছে, নিৰ্মাতা লোকসকলে তেওঁলোকে ঢোল নিৰ্মাণ কৰি আছে। মই মোৰ পৰা দেখুৱাই যাব চেষ্টা কৰিছোঁ। দোকানখনৰ ভিতৰলৈ যাম এতিয়া। যিসকল ঢুলীয়া আছে, ঢুলীয়াসকলৰ কাৰণে ঢুলীয়াসকলৰ সুবিধাৰ্থে মই আচলতে এই ভিডিঅ'টো বনাইছোঁ। যথেষ্ট আছে ইয়াতে ঢোল, খোল, নাগাৰা, বহুত বাদ্য আছে। মই মোৰ পৰা দেখুৱাই যাব চেষ্টা কৰিছোঁ। আপোনালোকে নিশ্চয়কৈ দেখিছে যেনেধৰণৰ আপোনালোকে ঢোল লাগে গোটেই দোকানখনত ভৰ্তি কৰি থৈছে তেওঁলোকে। বহু লোকে অৰ্ডাৰ দি থৈছে, এইবিলাক তেওঁলোকৰ নামবিলাক লিখি থোৱা হৈছে। দেখুৱাইছোঁ আপোনালোকক। এইফালে দেখিছে আপোনালোকে খোল আছে, মৃদং, এই আপোনালোকে দেখিছে। বহুত ধুনীয়া ধুনীয়া ঢোল তেওঁ চোৱাই থৈছে আচলতে। আৰু এইবিলাক খোলাবিলাক তেওঁলোকে কাটি কৰি থৈছে। এইফালে দেখিছে আপোনালোকে বিভিন্ন ধৰণৰ সৰু বৰ সকলো ধৰণৰ ঢোল আছে ইয়াতে। যিসকল ঢুলীয়াৰ কাৰণে ঢোল আৱশ্যক তেওঁলোকে গোগামুখলৈ আহিব পাৰে। গোগামুখ চাৰিআলি DK ৰোডত আচলতে তেওঁৰ দোকানখন। দেখিছে আপোনালোকে, মই পুনৰবাৰ দেখুৱাইছোঁ। যেনেকুৱা ধৰণৰ আপোনালোকৰ ঢোল লাগে সৰু বৰ সকলো ধৰণৰ ঢোল পাব। আৰু গোটেই বিষয়টোৰ সৈতে মই কথা পাতিম। ঢোলবিলাক দৰ দাম কিমান আৰু কি ধৰণে চাৱনি লয় মই আকৌ এবাৰ দেখুৱাইছোঁ। জেগাডোখৰ খুব ঠেক, সেইকাৰণে মই আপোনালোকক সম্পূৰ্ণকৈ দেখুৱাব পৰা নাই ভিডিঅ'টো। দেখিছেনে আপোনালোকে? ঠিক আছে, এই মুহূৰ্তত মই তেওঁৰ সৈতে কিছু কথা পাতিব চেষ্টা কৰিছোঁ। এইখিনি দেখিলে এতিয়া ঢোলৰ দৰ দাম কিমান আৰু ঢোল কেনেকৈ ধৰণৰ বা কেইটা কোৱালিটি আছে, কোৱালিটিখিনি মই জানিব চেষ্টা কৰিম। পোনে পোনে মই পৰশুৰাম দাসৰ ওচৰলৈ আহিছোঁ। এবাৰ কেনেকুৱা প্ৰস্তুতি কেনেকুৱা আৰু কিমানমান ঢোল বৰ্তমান ষ্টক কৰা হৈছে বা বনোৱা হৈছে? ভালেই প্ৰস্তুতি। কিমান হ'ব? 150 হ'ব। 150-200 হ'ব। এতিয়ালৈকে কিমানমান গৈছে? 50টামান গৈছে। এতিয়া ঢোলৰ চাৱনিবিলাক কেনেকৈ লৈছে বা নতুন হওক পুৰণা হওক, যদি পুৰণাটো চাৱনি কিমান কৰে? আপোনালোকে যেনে তেনেকুৱা ওজাপালি ধৰক আৰু জেনেৰেল যিবিলাক ঢোল বজায়, জেনেৰেলবিলাক 2500, ওজাবিলাক 2500। যদি নতুনকৈ ঢোল কিনিব লগা হয় ভালটো কিমান ল'ব? ভাল ঢোলটো 7,500। মিডিয়ামটো? মিডিয়ামটো 6,500। একেবাৰে ল' বাজেটটো? ল'টো 4,500। কণ লৈ বজাব পৰা ঢোলটোত কিমান হ'ব? 650। ইয়াৰ ভিতৰত আপোনাৰ এই দামকেইটা কেনেকৈ ধৰণৰ হ'ব? এই ঢোলটো আপোনাৰ 3200 টকা। 3200 টকা। আচ্ছা, এইটো হৈছে 4,500। 4,500। এইটো 6,500। এইটো আছে 7,500। আচ্ছা, বাকী এইটো কিমান হ'ব? এইটো চাউনি 2500 টকা। এতিয়া যিসকল ঢুলীয়া আছে, ঢুলীয়াসকলে মানে ঢোল বিচাৰি ফুৰিব, যিটো সমাগত বাপতিসাহোন ৰঙালী বিহু। যিসকল ঢুলীয়াই ঢোল নিবলৈ আহিব, গ্ৰাহকে নিবলৈ আহিব, সেইসকললৈ কি ক'ব? এতিয়া মোৰ পেজৰ যোগে কেনেধৰণৰ বাৰ্তা প্ৰেৰণ কৰিব? মানে যদি ভাল ঢোল লাগে আহিব পাৰে। আপোনাৰ ফোন নম্বৰটো কৈ দিয়ক, তেতিয়া আপোনাক ফোন কৰি হ'লে সিহঁতি সুধিব পাৰিব। 9613 74 9771। এইটো হৈছে গোগামুখৰ পৰশুৰাম দাস। মই পুনৰবাৰ কৈছোঁ, যিহেতু মোৰ অভিজ্ঞতাৰ ফালৰ পৰা কৈছোঁ, মই আজি 16 বছৰ ঢোল বজাইছিলোঁ। 16 বছৰৰ ঢোল বুলি কোৱাৰ লগে লগে মোৰ পৰশুৰাম দাসৰ কথা আহে। মানে বিশেষকৈ গোগামুখত বুলি কৈছোঁ দেই, মই ধেমাজি বুলি কোৱা নাই। গোগামুখৰ বুলি কোৱাৰ লগে লগে পৰশুৰাম দাসৰ কথা মুখলৈ আহে আৰু মনলৈও আহে। সেইকাৰণে মই আজি আহিলোঁ আৰু তেওঁ কেনেধৰণে প্ৰস্তুতি কৰিছে আৰু মোৰ লিখীয়া যিসকল ঢুলীয়া আছে, ঢুলীয়াসকলে ঢোলবিলাক কেনেদৰে ক্ৰয় কৰিব বা চিন্তা কৰি আছে, এটা ধৰ দাম বহুত হ'ব নেকি বা কমিব নেকি বা চাৱনি কেনেধৰণে দিব, সেই গোটেই কথাখিনি পাতিবৰ কাৰণেহে মই আচলতে আপোনাৰ ওচৰলৈ আহিলোঁ। এতিয়া মোটামুটি কিমানমান গ'ল? 50টামান গৈছে। আৰু কিমানমান যাবলৈ আছে? আচ্ছা, গোটেই ঢোলৰ অংগটো আপুনি এবাৰ কৈ দিব নেকি? কিছু নজনা লোকে আছে যে ঢোলৰ বিষয়টো নাজানে, এইটো কি কয়, এইটো কি কয় বা এইডাল কি বুলি কয়, এইডোখৰ কি কয়? এইটো প্ৰথম আপোনাৰ এইটো হ'ল কাটনি কয়, এইটো হ'ল তালি, এইটো মলুৱা, এইটো বৰটি, এইটো হ'ল কোবা, এইটো হ'ল কোৰল, এইটো ফৰিঙা, আৰু ইফালেও আপোনাৰ থাকে এইটো হ'ল কানাইগুচি, এইফালে ভিতৰত থাকে চালফৰিঙা,
চাল ফৰিঙা ভিতৰত সোমাই থাকে ন ইয়াতে সোমাই থাকে আচ্ছা এতিয়া খোলাবিলাক কি হ'লে একচুৱেলি ভাল হয় কঁঠালৰ হয় ঠিক আছে এই পৰশুৰাম দাসে আপোনালোকৰ যিখিনি কথা ক'লে সেইখিনি আপোনালোকে নিশ্চয়কৈ বুজিলে আৰু যদি আপোনালোকক ভাল ঢোল লাগে ওজা হওক বা নৰ্মেলে হওক বা যেনে ধৰণৰ ঢোল লাগে আপোনালোকে গোগামুখৰ ডিকেটৰ পৰশুৰাম দাসৰ ষ্ট'ৰ আছে আপোনালোকে তাত আহি খবৰ কৰিব পাৰিব আজিলৈ আহিছোঁ ধন্যবাদ